নিৰ্মাণটো কেনেকে কৰিব লাগিব তাৰ কাৰণে আপোনালোকে নতুন কবিসকলে বা যিসকলে কবিতা চৰ্চা কৰি আছে তেওঁলোকে অধ্যয়নৰ জৰিয়তে জানিব লাগিব যে কবিতাটো কেনেকে এজন কবিয়ে কবিতাটো কেনেকে লিখি উলিয়াইছে। লিখোতে তেওঁ কি কি বস্তু ব্যৱহাৰ কৰিছে, কি কি আংগিক ব্যৱহাৰ কৰিছে, কেনেকুৱা অলংকাৰ ব্যৱহাৰ কৰিছে, প্ৰতীক ব্যৱহাৰ কৰিছে, চিত্ৰকল্প ব্যৱহাৰ কৰিছে, এইবোৰ কথাও কিন্তু তেওঁ জানিব লাগিব। অন্যথাই কিন্তু তেওঁ নিজে ৰাস্তা বিচাৰি নাপাব, কবিতাটো কেনেকে প্ৰকাশ কৰাৰ সেই ৰাস্তাটো বিচাৰি নাপাব। গতিকে মই নতুন কবিসকলক মই এই কথাটো সদায় কওঁ যে তেওঁলোকে যাতে কবিতা লিখাৰ আগত কবিতা সম্পৰ্কে, কবিতানো কি বস্তু, কবিতানো কেনেকুৱা ধৰণৰ এটা শিল্প, গতিকে সেই বস্তুটো কিন্তু যাতে জানি লয়, নহলে কিন্তু কবিতা লিখাত ব্যৰ্থ হব। এতিয়া কবিতা এতিয়া দুই ধৰণৰ কথা, এতিয়া আমাৰ অসমীয়া সাহিত্যত সাম্প্ৰতিক সময়ত দুটা ধাৰাৰ সৃষ্টি হৈছে। এটা ধাৰাত কবিসকল যেনে নীলমণি ফুকন, হীৰেণ ভট্টাচাৰ্য, অজিত বৰুৱাসকলে কবিতা লিখিছিলে, নৱকান্ত বৰুৱাহঁতে কবিতা লিখিছিলে, আমিও তেওঁলোকৰ পিছে পিছে আমিও কবিতা লিখিছো। কিন্তু এইখিনি আমি যিখিনি কবিতা লিখিছো, এইখিনি কবিতাৰ যিটো ঐতিহ্য, যিটো ধাৰা চলি আছিলে, আধুনিক ধাৰাত যিটো চলি আছিলে, আমি সেইবোৰ সেই ধাৰাত সেই ধাৰাকে আমি মাজত সোমাই গৈছো। আমি সেই ধাৰাৰ কবি, কিন্তু তাৰ বিপৰীতে এছাম কবিতা দেখিছো সেই ধাৰাৰ লগত সম্পৰ্ক নাই, সেই ঐতিহ্যৰ লগত সম্পৰ্ক নাই। অসমীয়া কবিতাৰ সেই ঐতিহ্যৰ লগত সম্পৰ্কহীন এক ধৰণৰ কবিতাৰ জন্ম হৈছে, আৰু সেই ধাৰাৰ জন্মটো হৈছে বিশেষকৈ ছচিয়েল মিডিয়াৰ জৰিয়তে হৈছে। ছচিয়েল মিডিয়াৰ কবিসকলৰ লগত নীলমণি ফুকনৰ কবিতাৰ মিল নাই, অজিত বৰুৱাৰ কবিতাৰ লগত মিল নাই। মানে তেওঁলোকে বহুত আঁতৰি গৈছে, বহুত বিচ্ছিন্ন হৈ গৈছে। এই বিচ্ছিন্নটো হোৱাৰ কাৰণটো হ'ল দুটা ধাৰাৰ জন্ম হৈছে। গতিকে সেই ধাৰাটোৰ কি কাৰণে জন্ম হৈছে, তেওঁলোকে সেই অধ্যয়ন তেওঁলোকৰ কবিতা পঢ়ি চোৱা নাই। মই বিভিন্ন কবিক লগ পাইছো, তেওঁলোকক মই যদি সুধো আপোনাৰ কবিতা কাৰ কবিতা পঢ়ে, তেওঁলোকে কয় যে মই ফেচবুকতে কবিতা পঢ়ো, কিতাপ পঢ়ি পোৱা নাই। এখন কবিতাৰ কিতাপ নীলমণি ফুকনৰ কবিতা এখন তেওঁৰ হাতত নাই, অজিত বৰুৱাৰ কবিতাৰ কিতাপ এখন তেওঁৰ হাতত নাই। মই যদি সুধো অজিত বৰুৱাৰ কোনটো কবিতা ভাল পোৱা, তেওঁ ক'ব নোৱাৰে, নাই মই অজিত বৰুৱা পঢ়া নাই বুলি কয়। মই যদি কওঁ নীলমণি ফুকনৰ কোনটো কবিতা ভাল পোৱা, ক'ব নোৱাৰে, কাৰণ তেওঁ নীলমণি ফুকনৰ কবিতা পঢ়া নাই। এনেকুৱা ধৰণৰ হলে কিন্তু কবিতাৰ সেই ঐতিহ্যৰ লগত যুক্ত হব নোৱাৰিব। ঐতিহ্যৰ লগত যুক্ত হব নোৱাৰি কেৱল ছচিয়েল মিডিয়াৰে কবিতা হৈ থাকিব, কবি হৈ থাকিব। এইটো কিন্তু নহয়। আমি আমাৰ যিটো ধাৰা, সেই ধাৰাৰ লগত যুক্ত হব পাৰিব লাগিব, তেতিয়া আমি কবি হিচাপে কৰিব পাৰিম, কবি হিচাপে মানে কবি হিচাপে কৃষ্টি থাকিব। গতিকে এই বস্তুটো মই আপোনালোকক আহ্বান জনাইছো। আৰু যিসকলে নতুন কবি বহুতে লিখা মেলা কৰি আছে, বহুত তৰুণ কবিয়ে লিখা মেলা কৰিছে, বহুতে আত্মপ্ৰকাশ কৰিছে, কিন্তু এই কথাখিনিৰ প্ৰতি বহুতে উদাসীন। এই কবিতা পঢ়িব যে লাগিব, অধ্যয়ন কৰিব লাগিব, তাৰ প্ৰতি কিন্তু উদাসীন। তেওঁলোকে নিজৰ কবিতাক লৈয়ে ব্যস্ত হৈ থাকে, আৰু ফেচবুকত কবিতা প্ৰকাশৰ কাৰণেই ব্যস্ত হৈ থাকে, কিন্তু তাৰ বিপৰীতে অধ্যয়নৰ প্ৰতি অলপ বিমুখ হোৱা দেখিছো মই। কাৰণ মই বিভিন্নজনৰ মোৰ মানুহ লগ পাওঁ, বিভিন্ন অনুষ্ঠানত মই লগ পাওঁ, বিভিন্নজন মোৰ ওচৰলৈ আহে, মই কথা পাতিলে মই কিন্তু দেখা পাওঁ। গতিকে এইখিনি কিন্তু আপোনালোকে আঁতৰাব লাগিব বুলি ভাবো, মই যিসকলে চৰ্চা কৰি আছে এইখিনিয়ে। তাৰপিছত